তাৰ বন্ধু বান্ধৱীসকল নতুন এটা ৰিকুৱাৰমেণ্ট মুকলি হৈছে আৰু এই ৰিকুৱাৰমেণ্টটো মুকলি হৈছে NID আছাম ৰিকুৱাৰমেণ্ট 2022 ফালৰ পৰা আৰু ইয়াত 10টা ভেকেঞ্চি মুকলি হৈছে। এতিয়া চাই ল'ব এই ৰিকুৱাৰমেণ্টটো মুকলি হৈছে নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন আছাম যোৰহাটৰ ফালৰ পৰা আৰু লাষ্ট ডেট হৈছে 4 নৱেম্বৰ 2022 চন। এতিয়া চাই ল'ব ইয়াৰ বাবে কি পদ মুকলি হৈছে। প্ৰথম যিটো পদ মুকলি হৈছে পদটোৰ নাম হৈছে এছিষ্টেণ্ট এডমিনিষ্ট্ৰেটিভ অফিচাৰৰ এটা পদ মুকলি হৈছে। চেলাৰীটো আপোনালোকে ডিছক্ৰিপশ্যনৰ লিংকটো ভিজিট কৰি চাই ল'ব পাৰে আৰু ইয়াৰ বাবে এজ লিমিট বিচাৰিছে 35 বছৰ আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে বেচেলাৰ ডিগ্ৰী থাকিব লাগিব। নেক্সটটো আপোনাৰ ছিনিয়ৰ লাইব্ৰেৰী এছিষ্টেণ্টৰ এটা পদ মুকলি হৈছে আৰু ইয়াৰ বাবে চেলাৰীটো চাই ল'ব। এজ লিমিট 30 বছৰত বিচাৰিছে আৰু লগতে বেচেলাৰ ডিগ্ৰী থাকিব লাগিব লাইব্ৰেৰী ছায়েন্সত। নেক্সট পদটোৰ নাম হৈছে এছিষ্টেণ্টৰ 5টা পদ মুকলি হৈছে আৰু ইয়াৰ বাবেও আপোনালোকৰ বেচেলাৰ ডিগ্ৰী বিচাৰিছে আৰু এজ লিমিট বিচাৰিছে 25 বছৰ বা 25 বছৰৰ তলত হ'ব লাগিব। বাকীখিনি আপোনালোকে চাই ল'ব কাৰণ এই পদখিনিৰ বাবে আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। যিসকলৰ এনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ আছে সিহঁতে ডিছক্ৰিপশ্যনৰ লিংকটো ভিজিট কৰি চাই ল'ব পাৰে। এতিয়া চাই ল'ব ইয়াৰ বাবে এপ্লিকেশ্যন ফিজ বিচাৰিছে। যিসকল জেনেৰেল আৰু OBC কেণ্ডিডেটছ হয় সিহঁতৰ বাবে 500 টকা আৰু যিসকল SC ST EWS কেণ্ডিডেটছ হয় সিহঁতৰ বাবে 250 টকা ইয়াৰ বাবে এপ্লিকেশ্যন ফিজ দিব লাগিব। ইয়াৰ বাবে অনলাইন আবেদন কৰিব লাগিব। ডিছক্ৰিপশ্যনৰ লিংকটো ভিজিট কৰি আপোনালোকে আবেদন কৰি ল'ব পাৰে। ইয়াৰ অনলাইন আবেদন আৰম্ভ হৈছে 10 অক্টোবৰ 2022 চনৰ পৰা আৰু লাষ্ট ডেট হৈছে 4 নৱেম্বৰ 2022 চন 5টা বজাত সন্ধিয়া 5টা বজালৈকে আপোনালোকে আবেদন কৰি ল'ব পাৰিব। ইয়াৰ বাবে যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে ডিছক্ৰিপশ্যনৰ লিংকটো ভিজিট কৰি ইয়াত ক্লিক কৰি আপোনালোকে এই পদখিনিৰ বাবে আবেদন কৰি ল'ব পাৰে। ডিটেইলছ এডভাৰটাইজমেণ্টটো জানিবৰ বাবে ইয়াত ক্লিক কৰিব পাৰে। সো বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব। কিবা প্ৰব্লেম থাকিলে কমেণ্ট কৰিব পাৰে আৰু এনেকুৱা ধৰণৰ ইনফৰমেশ্যন মিছ নকৰিবৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব পাৰে। আশা কৰোঁ আজি দিনটো আপোনাৰ শুভ হওক। ধন্যবাদ।